অঁ আমি ফেঞ্চিত আছোঁ ফেঞ্চিৰ এখন খুব পুৰণা হোটেল মই প্ৰথমবাৰ আহিছোঁ ৰবিন কেবিন আৰু এইখন পৰঠা দেখিছে ব্ৰহ্ম পৰঠা এইখন আৰু এই দোকানখনলৈ মোক অনা মানুহজন হ'ল এইগৰাকী বহু মাহৰ মূৰত লগ পাইছোঁ একালা সতীৰ্থ গোবিন্দ দা আৰু গোবিন্দ দাই লৈ আহিলে পৰঠা খাবলৈ ইয়ালৈ ৰবিন কেবিনৰ পৰঠা আৰু ৰবিন কেবিনৰ বিষয়ে খুব ধুনীয়া দুটামান কথা কৈছিলে গোবিন্দ দাই কৈ দিয়কচোন আমাৰ মানুহখিনিও জানিব ফ্ৰেণ্ডছখিনিয়ে এইখন মানে মই স্কুলৰ পঢ়ি থাকোঁতে এৰাউণ্ড 81 মানৰ পৰা খাইছোঁ তাৰে আগৰ পৰা আছে ইয়াতে মেবি এইখন মানে বিখ্যাত আৰু যোনটো বেংগলী কুইজিন মানে মোগলাই পৰঠা সম্ভৱ কিজানি গুৱাহাটীত এইখনতে প্ৰথম আছে সুন্দৰ খানা আৰু মানে সেই পৰঠাৰ যোনটো টেষ্ট সেই তাহানিৰ দিনৰ এতিয়াও একেই আৰু এটা টিপিকেল চাটনি আছে চাটনি এটা আছে মই দেখাই দিছোঁ এইটো চাটনি কি হয় এইটো নাৰিকলৰ চাটনি চাগে নহয় সৰিয়হ আৰু পিঁয়াজ এইটো বেলেগ ধৰণৰ টেষ্ট আৰু বঢ়িয়া লাগে খাই আৰু চব্জিটো আলুৰ দম অ'কে আলুৰ দম আৰু পৰঠা মই আগতে খোৱা নাই আলু চব্জি খাইছোঁ কিন্তু এইটো অলপমান বেলেগ ধৰণৰ লাগিছে বেলেগ ধৰণৰ মানে মাংসৰ ছাবষ্টিটিউট আৰু বৌক আজি মই প্ৰথম লগ পাইছোঁ আৰু এইফালে মাইনা হাই অ'কে হেল্ল' এইফালে আছে মৌচুমী আজি মই মানে আজি প্ৰথম খাইছোঁ ইয়াতে আৰু আলু দম খাইছোঁ কমিউনিটাই কৈছে আলু দমটো ভাল হয় বোলে কিন্তু সঁচাকৈ মানে আলুৰ দমটো দম আছে কিন্তু দম আছে আৰু আমি ফেঞ্চিত লগ পালোঁ গোবিন্দ দাহঁতক আচলতে আমি কাম এটা কৰি আছোঁ আৰু বহুত সোনকালে ৰাইজৰ মাজলৈ আহিব অহা 1 তাৰিখৰ ভিতৰত আহিব কি কোৱা মৌচুমী আপোনালোকে চাব আমাৰ চেনেলটো ইতিমধ্যে এণ্টাৰটেইনমেণ্ট আছাম এণ্টাৰটেইনমেণ্ট আছাম অ'কে আৰু আমি বিভিন্ন কাম কৰি আছোঁ ইতিমধ্যে দুটামান ভিডিঅ' আমি ৰিলিজ কৰিছোঁ আৰু তাৰপিছত 1 ডিচেম্বৰৰ পৰা কিন্তু আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে এতিয়া নকওঁ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আপোনালোকে ভিডিঅ'টো চাব এই ভিডিঅ'টোৰ তলতে লিংকটো দিয়া আছে আৰু তাতে গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া মই এইটো বেছি সময় চাই থাকিব নোৱাৰিম এতিয়া খাওঁ আৰু দেই বাই